নমস্কাৰ মই মৃণাল দাস আপোনালোকে চাই আছে প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান সময় অনুষ্ঠান আৰম্ভণিৰ পূৰ্বে আপোনালোকক দেখুৱাই লৈছো এটা সৰু ভিডিঅ' ক্লিপিং হয় আপোনালোকে নিশ্চয় বুজিব পাৰিছে ভিডিঅ' ক্লিপিংটো চাই যে আমি কবলৈ ওলাইছো সুবুৰীয়া ৰাষ্ট্ৰ চীনৰ আগ্ৰাসী চীনৰ যি শেহতীয়া আমাৰ হাতত তথ্য পৰিছে আহি সেই তথ্য সন্দৰ্ভত খুব উদ্বেগজনক এটা কথা যেটো কথা লৈ পেলাই আমেৰিকাৰ নিচিনা এখন ৰাষ্ট্ৰ চিন্তিত হৈছে সেই কথাটো হৈছে আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এখন চাঞ্চল্যকৰ প্ৰতিবেদন প্ৰস্তুত কৰিছে আৰু প্ৰতিবেদন প্ৰকাশ পাইছে আৰু এই লৈ সমগ্ৰ বিশ্বত এটা চৰ্চা চলিছে চীনে অতি ক্ষিপ্ৰতাৰে তাৰ পৰমাণু অস্ত্ৰ ভাণ্ডাৰ বৃদ্ধি কৰিছে চীনে সমান্তৰালভাৱে ক্ষেপণাস্ত্ৰ মোতায়েন কেন্দ্ৰ বৃদ্ধি কৰিছে কিয় কৰি আছে চীনে এই কাম যুদ্ধকালীন পৰিস্থিতিত কেবাটাও মৰ্চা সম্ভালাৰ কৌশল লৈছে চীনে নতুন কৌশল আৰম্ভ কৰিছে আগ্ৰাসী ৰঙা চীনে প্ৰয়োজন সাপেক্ষে ভাৰত টাইৱান আৰু আমেৰিকাক প্ৰত্যাহ্বান জনোৱাৰ বাবে চীনে বৃদ্ধি কৰিছে নিজৰ শক্তি আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে চীনৰ এই শেহতীয়া স্থিতিৰ ওপৰত যি প্ৰতিবেদন প্ৰস্তুত কৰিছে সেই প্ৰতিবেদন লৈ আমি আহিছো আজি আপোনালোকৰ ওচৰলৈ আৰু এই বিষয়ে আমি কথা পাতিম আৰু এই বিষয়ে আমি যিখিনি তথ্য সেই প্ৰতিবেদনৰ পৰা সংগ্ৰহ কৰিছো আৰু আমি যিবোৰ তথ্য পাইছো সেই তথ্যৰ সন্দৰ্ভত আপোনালোকক জনাম কিয় এইবিলাক কাম কৰি আছে চীনৰ ষ্ট্ৰেটেজি কি চীনৰ যি নেশ্যনেল ষ্ট্ৰেটেজি সেই সন্দৰ্ভতো ইতিমধ্যে আমেৰিকাই নিজৰ যি প্ৰতিৰক্ষা বিভাগে যি প্ৰতিবেদন প্ৰস্তুত কৰিছে সেই প্ৰতিবেদনত উল্লেখ কৰা হৈছে চীনৰ লক্ষ্য 2049 চনৰ ভিতৰত বিশ্বগুৰু হোৱা চীনে সপোন দেখিছে তেওঁলোক বিশ্বগুৰু হ'ব পাৰিব এদিন হি সম্ভৱ নহলেও চীনে সেই দিশত অগ্ৰসৰ হৈছে চীনে ৰাজনৈতিকভাৱে সামাজিকভাৱে আৰু চীনৰ শক্তি যি সৈন্য শক্তি আছে সেই সৈন্য শক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে বিশ্ব অৰ্থনীতিৰ যি সাম্প্ৰতিক ব্যৱস্থা সেই সাম্প্ৰতিক ব্যৱস্থাকো সলনি কৰি চীনমুখী কৰাৰ পৰিকল্পনা কৰিছে আৰু ইয়াৰ বাবে চীনে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰিছে চীনে কিছুমান সৰু ৰাষ্ট্ৰক ইতিমধ্যে লক্ষ্য কৰি লৈছে আমি সকলো কথা ডিটেইলছত সবিশেষ আমি আপোনালোকৰ ওচৰত দাঙি ধৰিম আমেৰিকাৰ যি প্ৰতিৰক্ষা বিশেষজ্ঞ আছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিশেষজ্ঞসকলে যি প্ৰতিবেদন প্ৰকাশ কৰিছে সেই প্ৰতিবেদনত কিন্তু এই সকলো তথ্য চাঞ্চল্যকৰ তথ্য পোৱা গৈছে দুটাকৈ পৰ্যায়ত চলিছে চীনৰ নেশ্যনেল ষ্ট্ৰেটেজি প্ৰথমটো হৈছে 2021 চনৰ পৰা যি তেওঁলোকৰ এই কৌশলগত আঁচনিবোৰ আৰম্ভ কৰিছে সেই 2021 চনৰ পৰা 2035 চনৰ ভিতৰত চীনে আধুনিক এখন সমাজবাদী দেশ গঢ়াৰ সংকল্প লৈছে এই আধুনিক সমাজবাদী শব্দটো তেওঁলোকে ইমান বেছিকৈ প্ৰচাৰ কৰিছে যাতে সৰু ৰাষ্ট্ৰবোৰ আকৃষ্ট হ'ব পাৰে চীনৰ অৰ্থনীতি চীনে আৰু তেওঁলোকৰ যি প্ৰযুক্তি আৰু তেওঁলোকৰ সামৰিক শক্তি এই সামৰিক শক্তি আহৰণৰ তাৰ বৃদ্ধি কৰাৰ কাৰণে যিবোৰ লক্ষ্য বান্ধি লৈছে সেই লক্ষ্যত উপনীত হ'বৰ বাবে কৌশলগত স্থিতি লৈছে 2035 চনৰ পৰা 2049 চনৰ ভিতৰত চীনে গ্লোবেল লিডাৰ হোৱাৰ লক্ষ্য বান্ধি লৈছে আমেৰিকাক প্ৰত্যাহ্বান জনাই বিশ্বত নিজৰ স্থিতি সবল কৰাৰ লক্ষ্য লৈছে চীনে আগ্ৰাসী ৰঙা চীনৰ বিষয়ে সকলোৱে জানে চীনে কি ধৰণে যি ভাৰত উপসাগৰীয় ৰাষ্ট্ৰসমূহ আছে সেই সমূহত তেওঁলোকে কি ধৰণে দখল কৰিছে এই সকলোবোৰ সকলোৱে প্ৰত্যক্ষ কৰি আছে আৰু বিশেষকৈ আমেৰিকাই চীনক খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে
সমগ্ৰ বিশ্বক প্ৰত্যাহ্বান জনাই চীনে সৃষ্টি কৰিব বিচাৰিছে এক বৃহৎ সামৰিক শক্তি এই সামৰিক শক্তি আহৰণৰ লক্ষ্যত চীন আগবাঢ়িছে চীনৰ এয়া আছিল নেশ্যনেল ষ্ট্ৰেটেজি মূলতঃ কিন্তু সেই নেশ্যনেল ষ্ট্ৰেটেজি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চীনে আগ্ৰাসন তেওঁলোকৰ অৰ্থনৈতিক আগ্ৰাসন তেওঁলোকৰ সামৰিক আগ্ৰাসন বিভিন্ন সীমান্তত তেওঁলোকে দখলী কৰা কাৰ্য বিভিন্ন দক্ষিণ চীনৰ বিষয়ে আমি জানো দক্ষিণ চীন সমুদ্ৰত চীনে দখল দিয়াৰ এটা প্ৰচেষ্টা অব্যাহত ৰাখিছে যাক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমেৰিকা ইউৰোপীয় সংঘ ইভেন ভাৰত কাৰণ দক্ষিণ চীন সমুদ্ৰ এনেকুৱা এটা ষ্ট্ৰেটেজিক এৰিয়া যাৰ মাধ্যমেৰে ভাৰত আৰু অন্যান্য দেশসমূহে যি নিজৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য এই আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সুচাৰুৰূপে চলোৱাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভাৰত মহাসাগৰ আৰু দক্ষিণ চীন চীনে এই সকলোবোৰ কাৰ্যকৰী কৰাৰ বাবে চীনে নিজৰ যি সামৰিক শক্তি এই সামৰিক শক্তিৰে বিশ্বক আকৰ্ষিত সৰু সৰু ৰাষ্ট্ৰক আকৰ্ষিত কৰাৰ এটা লক্ষ্য লৈছে আৰু সৰু সৰু ৰাষ্ট্ৰক আকৰ্ষিত কৰি সেই ৰাষ্ট্ৰসমূহত চীনে নিজৰ স্থিতি দখল কৰাৰ এটা অভিসন্ধি ৰচনা কৰিছে আৰু এই সন্দৰ্ভত আপোনালোকক জনাব বিচাৰিছোঁ যে ষ্টকহোম ইণ্টাৰনেশ্যনেল পিছ ৰিচাৰ্চ ইনষ্টিটিউট ষ্টকহোম ইণ্টাৰনেশ্যনেল পিছ ৰিচাৰ্চ ইনষ্টিটিউটৰ এখন প্ৰতিবেদনো শেহতীয়াভাৱে প্ৰকাশ পাইছে এক চাঞ্চল্যকৰ প্ৰতিবেদন চীনে বৃদ্ধি কৰিছে পৰমাণু অস্ত্ৰ শস্ত্ৰৰ সংখ্যা এক পৰমাণু অস্ত্ৰ শস্ত্ৰৰ সংখ্যা এই কাৰণে বৃদ্ধি কৰিছে চীনে এক মহাশক্তিৰ ৰূপত আহিব বিচাৰিছে আৰু সেই মহাশক্তি যদি চীনে হ'ব পাৰে তেতিয়াহ'লে চীনৰ দখল বিভিন্ন অঞ্চলত বিশেষকৈ ভাৰত মহাসাগৰীয় তাৰ যি উপকূলীয় অঞ্চল আছে দক্ষিণ চীন হিন্দ মহাসাগৰ ইণ্ডো পেচিফিক ৰিজন এই অঞ্চলসমূহত চীনে দখল ইতিমধ্যে আৰম্ভ কৰিছে আৰু কেনেদৰে দখল আৰম্ভ কৰিছে সেই বিষয়ে আমি জনাম চীনে বিগত সময়ত বৃদ্ধি কৰিছে প্ৰায় শতাধিক পৰমাণু অস্ত্ৰ শেহতীয়াভাৱে যি প্ৰতিবেদন এই প্ৰতিবেদনত কোৱা হৈছে যে চীনে মাৰাত্মক পৰমাণু অস্ত্ৰৰ সংখ্যা 500লৈ বৃদ্ধি কৰিছে আৰু এই সংখ্যা 2030 চনৰ ভিতৰত দুগুণ কৰাৰ লক্ষ্য লৈছে চীনে আৰু চীনৰ যি পৰিকল্পনা যি ষ্ট্ৰেটেজি যি আমি প্ৰতিবেদন পেণ্টাগনে যিটো প্ৰতিবেদন প্ৰকাশ কৰিছে আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে তাত কোৱা হৈছে যে 2035 চনলৈ চীনৰ পৰমাণু অস্ত্ৰ নিৰ্মাণৰ কাৰ্য আঁচনি যে আছে সেয়া অব্যাহত ৰাখিব চীনে মানে যি পৰমাণু অস্ত্ৰ প্ৰয়োগৰ বাবে চীনে বৃদ্ধি কৰিছে তাৰ প্ৰয়োজনীয় তাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি সি ভূভাগতেই হওক বা সমুদ্ৰ ভাগতেই হওক বা আকাশী আন্তঃগাঁথনি আমি যাক কম সেই ধৰণৰ আন্তঃগাঁথনি বৃদ্ধি কৰিছে আৰু খুব ক্ষিপ্ৰ গতিত চীনে এইবোৰ কাম চলাই গৈছে চীনে ইতিমধ্যে নতুনকৈ স্থাপন কৰিছে 3টাকৈ ক্ষেপণাস্ত্ৰ ঘাটি অতি বিপদজনক 3টাকৈ ক্ষেপণাস্ত্ৰ ঘাটি চীনে স্থাপন কৰিছে আৰু 3টা ক্ষেপণাস্ত্ৰ ঘাটিত মোতায়েন কৰিব ইণ্টাৰকণ্টিনেণ্টেল বেলিষ্টিক মিছাইল ইণ্টাৰকণ্টিনেণ্টেল বেলিষ্টিক মিছাইল এনেকুৱা এটা ক্ষেপণাস্ত্ৰ যি এটা নিৰ্দিষ্ট দূৰত্বত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৈ চীনে আঘাত হানিব পাৰিব ধৰি লওক চীনে আমেৰিকালৈ আঘাত হানিব পাৰিব চীনে চুবুৰীয়া ৰাষ্ট্ৰ শত্ৰু ৰাষ্ট্ৰক চীনে যাক শত্ৰু জ্ঞান কৰে চীনে য'ত আগ্ৰাসন চলায় তেনেকুৱা ৰাষ্ট্ৰক যাতে নিয়ন্ত্ৰণত ৰাখিব পাৰে আৰু যি পৰমাণু অস্ত্ৰৰ ভাবুকি এই অস্ত্ৰৰ ভাবুকি দিব পাৰে তেনেকুৱা এটা লক্ষ্য হাতত লৈছে চীনে ইতিমধ্যে মোতায়েন কৰিছে মাল্টি মেগাটন পৰমাণু অস্ত্ৰ চীনৰ সাবমেৰিনতো সংযোগ কৰা হৈছে দীৰ্ঘ দূৰত্ব ভেদিব পৰা JL-3 মিছাইল চীনৰ সাবমেৰিনত যিটো JL-3 মিছাইল সংযোগ কৰা হৈছে সেই মিছাইলৰ মাৰক ক্ষমতা হৈছে আমেৰিকা পৰ্যন্ত চীনৰ লক্ষ্য আমেৰিকা কাৰণ আমেৰিকাক যদি ভাবুকি দিব পাৰে বা আমেৰিকাৰ সৈতে যদি চীনে সেই সামৰিক শক্তি আহৰণ কৰিব পাৰে তেতিয়াহ'লে চীনে বিশ্বত চীনৰ যি অভিসন্ধি চীনৰ যি লক্ষ্য সেই লক্ষ্যত উপনীত হোৱাৰ এটা সময় আহি পৰিব চীনৰ এক সপোন আমি কথা পাতিম
চীনে কি ধৰণে অগ্ৰসৰ হৈছে আৰু চীনৰ সন্দৰ্ভত আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কি ধৰণৰ এখন প্ৰতিবেদন দিছে সেই বিষয়ে কথা পাতিম কিন্তু এইখিনিতে ল'ব লাগিব এটা চমু বাণিজ্যিক বিৰতি প্ৰিয় দৰ্শক উভতি আহিছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ আমি কথা পাতি আছিলোঁ ৰঙা চীনৰ যি আগ্ৰাসন নো ইউৰ এনিমি নিজৰ শত্ৰুক আমি জনা উচিত আমি কথা পাতিম এই সন্দৰ্ভত আমি এতিয়া অলপ আগতে আপোনালোকক জনাইছিলোঁ যে চীনে কি ধৰণে পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ বৃদ্ধি কৰিছে কি ধৰণে তেওঁলোকে ষ্ট্ৰেটেজিক লোকেশ্যনত পৰমাণু অস্ত্ৰৰ ঘাটি তেওঁলোকে নতুনকৈ স্থাপন কৰিছে এই সকলো তথ্য পোহৰলৈ আহিছে আমেৰিকাৰ যি প্ৰতিৰক্ষা মন্ত্ৰালয় এই প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক বিশেষ প্ৰতিবেদনত যি লৈ এতিয়া সমগ্ৰ বিশ্বত চৰ্চা চলিছে যিকোনো এখন দেশে নিজৰ সামৰিক শক্তি বৃদ্ধি কৰিব পাৰে আৰু হেয়া কৰিবই তেওঁলোকে কিন্তু ৰঙা চীনৰ যি ইতিহাস যদি আমি চাওঁ আগ্ৰাসী ৰঙা চীনে তেওঁলোকে সদায় আগ্ৰাসন চলাই আহিছে তেওঁলোকে সকলোতে নিজৰ ক্ষমতা বৃদ্ধি সকলোতে নিজৰ যি এৰিয়াবিলাক দখল কৰাৰ কাৰণে ভাৰতৰ বিৰুদ্ধেও তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আগ্ৰাসন চলাই আহিছে আৰু সেই বিষয়ে আমি বিভিন্ন সময়ত বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ কিন্তু আজি এই মুহূৰ্তত এই বিষয়টো উত্থাপন কৰাৰ এটাই কাৰণ সেইটো হৈছে যে ৰঙা চীনে কেনে ধৰণৰ সামৰিক কৌশল অৱলম্বন কৰিছে কেনে ধৰণৰ আগ্ৰাসী স্থিতি লৈছে কি ধৰণে এটা সপোন দেখিছে তেওঁলোকৰ যি কাৰ্যকলাপ সেই কাৰ্যকলাপ এনে ধৰণৰ এটা লক্ষ্যত লৈ গৈ আছে যিটো আমেৰিকাৰ যি ডিফেন্স ষ্ট্ৰেটেজিক যি এনালিষ্ট আছে তেওঁলোকে যি প্ৰতিবেদন যুগুত কৰি উলিয়াইছে সেই প্ৰতিবেদন কিন্তু চিন্তনীয় আমি এতিয়া কম চীনৰ যি মিলিটাৰী বেছ এই মিলিটাৰী বেছ সন্দৰ্ভত আমি কথা পাতিম আপোনালোকে জানি আচৰিত হ'ব যে আগ্ৰাসী ৰঙা চীনে বহিঃ ৰাষ্ট্ৰটো পাতি লৈছে সামৰিক ঘাটি আমি জানো যে পাকিস্তানৰ সৈতে চীনৰ এটা মধুৰ সম্পৰ্ক আছে আৰু পাকিস্তান যিহেতু অৰ্থনৈতিকভাৱে জৰ্জৰিত এখন ৰাষ্ট্ৰ আৰু সেই অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে জৰ্জৰিত ৰাষ্ট্ৰখনক চীনে নিজৰ হাতৰ মুঠিত লৈ আনি লৈছে চীনে সেই পাকিস্তানসহ বিশ্বৰ ইণ্ডিয়ান যি ইণ্ডো পেচিফিক ৰিজন আছে ইণ্ডো পেচিফিক ৰিজনটোক মূল হিচাপে এটা লক্ষ্য বিন্দু হিচাপে লৈছে কাৰণ সামুদ্ৰিক পথটো চীনক লাগে আৰু তেনেকুৱা অঞ্চলসমূহক লগত লৈ চীনে 19খন ৰাষ্ট্ৰত নিজৰ সামৰিক ঘাটি স্থাপন কৰিছে আৰু সামৰিক ঘাটি এই ধৰণে স্থাপন কৰিছে য'ত আন্তঃগাঁথনি চীনৰ য'ত বিভিন্ন কোম্পানীৰ অজুহাতত লিজত লৈছে যেনেদৰে শ্ৰীলংকাত লিজত লৈছে শ্ৰীলংকাত বন্দৰ লিজত লৈছে সেই আন্তঃগাঁথনি চীনে নিজৰ সামৰিক যি এডভান্টেজ হ'ব সেই সামৰিক এডভান্টেজৰ লক্ষ্য আগত ৰাখিছে সামগ্ৰীৰ সুবিধা তাতে বিভিন্ন শস্ত্ৰৰ পৰা আদি কৰি তেওঁলোকৰ যি লজিষ্টিক সুবিধা সেই লজিষ্টিক সুবিধা তেওঁলোকে স্থাপন কৰাৰ এটা বেছ বনাই লৈছে আৰু তেনেকুৱা ধৰণৰ ঘাটি বিকশাই লৈছে আফ্ৰিকাত ইতিমধ্যে কাৰ্যক্ষম হৈ উঠিছে চীনৰ নৌসেনা ঘাটি হিন্দ মহাসাগৰ আৰু দক্ষিণ চীন সমুদ্ৰটো আগ্ৰাসন চলাইছে চীনে নৌসেনাৰ ঘাটিৰ পিছত বায়ুসেনা আৰু স্থলসেনা ঘাটিৰ প্ৰস্তুতি চলিছে আফ্ৰিকাত যি তথ্য প্ৰকাশ পাইছে এই বিস্ফোৰক তথ্যত যে আমেৰিকাৰ যি প্ৰতিৰক্ষা মন্ত্ৰালয় তেওঁলোকৰ তথ্যত প্ৰকাশ পাইছে যে কম্বোডিয়াটো চীনে নৌসেনা ঘাটিৰ ব্যাপক আয়োজন চলাইছে ব্যাপক হাৰত তেওঁলোকে এটা ঘাটি স্থাপনৰ প্ৰস্তুতি চলাইছে ইতিমধ্যে ম্যানমাৰ থাইলেণ্ড ইণ্ডোনেছিয়া শ্ৰীলংকা ইউনাইটেড আৰব এমিৰেটছ কেনিয়া চেচেলছ তানজানিয়া আংগোলা নাইজেৰিয়া নামিবিয়া মোজাম্বিক বাংলাদেশ সলমন আইলেণ্ড এইবিলাকত সামৰিক সুবিধাৰ বিস্তাৰ কৰিছে পাকিস্তান আৰ্জেণ্টিনা নামিবিয়া কেনিয়াত কমাণ্ড ষ্টেচন আছে চীনৰ সামৰিক কমাণ্ড ঘাটি আছে য'ৰ পৰা চীনে ষ্ট্ৰেটেজিক ফ'ৰ্চ যি তেওঁলোকৰ আছে সেই ষ্ট্ৰেটেজিক ফ'ৰ্চে তাৰ পৰা কমাণ্ড দিব পাৰিব তেনেধৰণৰ ব্যৱস্থাপনাও কৰি লৈছে বিশ্বত খোপনি পুতিবলৈ চীনে লক্ষ্য কৰি লৈছে সৰু সৰু ৰাষ্ট্ৰ সামৰিক শক্তিৰে বিশ্বত প্ৰভাৱ বিস্তাৰ কৰা এটা ভয়ংকৰ পৰিকল্পনা চীনৰ এই যি আগ্ৰাসী মনোভাৱ চীনে যি ধৰণে আগবাঢ়িছে চীনে নিজস্বভাৱে কৰিছে কিছুমান সৰু ৰাষ্ট্ৰক লৈ ভাৰতে আমেৰিকাই কৈছে যে এণ্টাগনিষ্ট যি চাইনা আৰু পাকিস্তান
বিশেষকৈ ভাৰতৰ ক্ষেত্ৰত এই দুটাই লগ লাগি লৈছে। এই দুখন দেশে ভাৰতক কি ধৰণে ডিষ্টেবিলাইজ কৰিব পাৰি। ভাৰত আমি সকলোৱে জানো যে এতিয়া বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনৈতিক শক্তি হ'বলৈ গৈ আছে। আমি সেই লক্ষ্যৰ দিশত আগবাঢ়ি আছোঁ। আমি জানো যে বিশ্বৰ যি অৰ্থনৈতিক অৱস্থা, সেই বিশ্বৰ অৰ্থনৈতিক অৱস্থাৰ এতিয়া বিশ্ববাসীয়ে বিশ্বৰ নেতৃত্বই স্বীকাৰ কৰিবলৈ বাধ্য হৈছে ভাৰতক। তেনে অৱস্থাত চীনৰ এটা নিজে এটা ভাবুকিৰ সন্মুখীন হৈছে আৰু সেই ভাবুকিৰ পৰিপ্ৰেক্ষিতত চীনে খুব ক্ষিপ্ৰতাৰে আগ্ৰাসী মনোভাৱ এটা লৈছে। এয়া থুলমূলকৈ চীনৰ যি মিলিটাৰী বেছ, কিন্তু চীনে ভাৰতৰ ওপৰত কেনেধৰণৰ এটা লক্ষ্য লৈছে আমি সেই বিষয়ে কথা পাতিম। আৰু এই কথা পতাৰ লগতে মই এইখিনিতে জনাই থ'ব বিচাৰিছোঁ যে জাৰ্মানীৰ ডাটছ ৱেলে যি ব্ৰডকাষ্টিং কৰ্পৰেশ্যন আছে, তেওঁলোকৰ যি ষ্টেট ব্ৰডকাষ্টিং কৰ্পৰেশ্যন, আৰু তাৰ যিজন সাংবাদিক, তাৰ এজন চাউথ ইষ্ট এছিয়া এক্সপাৰ্ট আছে। বহুত এটা ডাঙৰ টীম বিশ্বত এতিয়া 32টা ভাষাত চলে ডাটছ ৱেলে নিউজ চেনেলটো। আৰু তাৰে যিজন ভাৰতত বৰ্তমান আছে সালাহ জৈন, তেওঁ আমাৰ সৈতে লাইভ অনলাইনত থাকিব। তেওঁৰ সৈতে আমি ডিছকাছ কৰিম। তেওঁ বিশেষকৈ কনফ্লিক্ট জোনৰ ওপৰত ৰিপৰ্টিং কৰে। তেওঁ পূৰ্বে BBC-টো আছিল। আমি তেওঁৰ সৈতে কথা পাতিম। কিন্তু তাৰ পূৰ্বেই মই এই কথাটো জনাই থ'ব বিচাৰিছোঁ প্ৰাথমিকভাৱে, ভাৰতৰ যি প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা LAC, সেই নিয়ন্ত্ৰণ ৰেখাৰ সমীপত চীনে সামৰিক ঘাটি স্থাপন কৰিছে। ভাৰতৰ সেই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ 3500 কিলোমিটাৰ যি দৈৰ্ঘ্য, লাডাখৰ পৰা আৰম্ভ কৰি ইপিনে অৰুণাচলৰ সীমান্তলৈ, এই এলেকাত চীনে খুব ইণ্টাৰেষ্টিংলি চীনে এটা ৱেষ্টাৰ্ণ কমাণ্ড থিয়েটাৰ মোতায়েন কৰিছে। 2020 চনত যেতিয়া লাডাখত এই যি ভাৰত আৰু চীনৰ সামৰিক বাহিনীৰ মাজত যিটো সংঘাত হৈছিল, আৰু ডোকলাম কাণ্ডৰ পিছত সীমান্তত এতিয়া চীনে খুব ক্ষিপ্ৰতাৰে বৃদ্ধি কৰিছে নিজৰ এক্টিভিটি। ভাৰত চীনৰ যি সেনা পৰ্যায়ৰ যি বৈঠক, ইতিমধ্যে 20 লানি বৈঠক অনুষ্ঠিত হৈ গৈছে সেনা পৰ্যায়ত, কমাণ্ডাৰ পৰ্যায়ত। আৰু এই বৈঠকৰ পিছতো কিন্তু চীনে নিজৰ আগ্ৰাসী স্থিতিৰ পৰা পিছ হুহুকি যোৱা নাই। আৰু ভাৰতীয় সৈন্যবাহিনীয়েও, ভাৰতেও নিজৰ অঞ্চলক সুৰক্ষিত কৰাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা চলাই আছে। আৰু সীমান্ত এলেকা উন্নয়নৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লৈছে ভাৰতেও। কিন্তু লাডাখ সীমান্তত চীনে 4টাকৈ কম্বাইণ্ড ব্ৰিগেড ৰিজাৰ্ভ তাত মোতায়েন কৰিছে। উত্তৰাখণ্ড আৰু হিমাচল সীমান্তত 3টাকৈ কম্বাইণ্ড ব্ৰিগেড, লগতে ছিকিম আৰু অৰুণাচল সীমান্ততো মোতায়েন কৰিছে 3টা কম্বাইণ্ড আৰ্মছ ব্ৰিগেড। আৰু এটা কম্বাইণ্ড আৰ্মছ ব্ৰিগেডত আছে 4500 সৈনিক, টেংক, আৰ্টিলাৰী, এয়াৰ ডিফেন্স, মিছাইল আৰু যিবোৰ এণ্টি মিছাইল ৰাডাৰ ছিষ্টেম, এই সকলোবোৰ প্ৰযুক্তিগত যিবোৰ সশস্ত্ৰ অস্ত্ৰ-শস্ত্ৰ, সেই সকলোবোৰ চীনে মোতায়েন কৰিছে। ডোকলাম সীমান্তত চীনৰ যি আমাৰ ভাৰত চীনৰ মাজত যি এই সংঘাত হৈছিলে, তাৰ পিছত ডোকলাম সীমান্তত চীনে আণ্ডাৰগ্ৰাউণ্ড অস্ত্ৰ ভাণ্ডাৰ তাত স্থাপন কৰিছে। প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ 3টা এৰিয়াত, 3টা খণ্ডত, আমি যিটো ক'লোঁ লাডাখ, উত্তৰাখণ্ড, হিমাচল আৰু এইফালে অৰুণাচল, এই 3টা এৰিয়াত নতুন নতুন আন্তঃগাঁথনি নিৰ্মাণ কৰিছে। আৰু বিভিন্ন সময়ত আমি বা বাতৰি পৰিৱেশন কৰি আহিছোঁ। কিন্তু আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ যি প্ৰতিবেদন, এই প্ৰতিবেদনত আৰু বহু তথ্য প্ৰকাশ পাইছে। ভূটানৰ যি বিবদমান এলেকা, তাতেও চীনে আন্তঃগাঁথনি নিৰ্মাণ কৰিছে। আৰু চীনৰ যিটো চেণ্ট্ৰেল ছেক্টৰ, এই চেণ্ট্ৰেল ছেক্টৰত ব্যাপক বায়ুসেনা ঘাটি নিৰ্মাণ কৰিছে ব্যাপক হাৰত। আমি কথা পাতিম। মোৰ সৈতে আছে DW নিউজৰ ৰিপৰ্টাৰ, সাংবাদিক, জ্যেষ্ঠ সাংবাদিক মিষ্টাৰ সালাহ জৈন। তেওঁ বৰ্তমান দিল্লীত আছে, জাৰ্মানী DW নিউজ। মিষ্টাৰ সালাহ জৈন, यू आर वेलकम टू माई शो। कैसे हैं आप सर? सर, हम डिस्कस कर रहे थे चाइना का जो एग्रेशन। आपका आवाज़ आ रहा है? मेरा आवाज़ सुनाई दे रहा है आपको? जी जी, मैं सुन पा रहा हूँ। हम डिस्कस कर रहे थे कि
चाइना का जो एग्रेशन है, चाइना जिस तरह से इंडियन बॉर्डर साइड में भी जिस तरह से एग्रेसिवली जो इंफ्रास्ट्रक्चर डेवलप कर रहा है, साथ ही साथ में चाइना जो अभी जो रिपोर्ट आया है, यूएस पेंटागन का जो रिपोर्ट आया है, उसमें कहा गया है कि 19 देशों में इंडियन जो ओशन का जो एरिया है, इंडियन क्या कहते हैं इसको, भारत महासागर जो ऊपर सागरीय जो एरिया होता है, और जो ये साउथ चाइना जो सी है और जो हिंद महासागर है, इन सब एरिया में चीन ने 19 देशों में अपना मिलिट्री बेस बनाया, इंफ्रास्ट्रक्चर खड़ा किया है। तो यूएस का जो रिपोर्ट है, वो चाइना का जो एग्रेसिव रिपोर्ट है, जो दे वांट टू बी मिलिट्री पावर इन द वर्ल्ड, तो इसके ऊपर आप चूंकि पूरा साउथ ईस्ट एशिया का ये रिपोर्टिंग करते हैं कॉन्फ्लिक्ट जोन में, तो आपका क्या राय है इसमें, क्या किस नज़रिए से आप देखते हैं इसको, कैसे एनालिसिस करते हैं? तो मृणाल दा, पहले तो आपका बहुत बहुत शुक्रिया कि आपने मुझे अपने शो में इनवाइट किया है। देखें, दुनिया में इस वक्त चीन जो है, चाइना, वो अमेरिका से compete कर रहा है, वो एक उसका एस्पेक्ट है। दूसरा एस्पेक्ट ये है कि साउथ एशियन कंट्रीज में, यानी ये जो हमारा पूरा इलाका है, बांग्लादेश, नेपाल, श्रीलंका, मालदीव्स और पाकिस्तान, ये जो पूरा इलाका है इंडिया का, इसमें एक 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 ये भी लड़ाई चल रही है उसके साथ कि किसका सबसे ज्यादा वर्चस्व रहेगा, मतलब मिलिट्री के तौर पे सबसे ज्यादा किसकी ताकत रहेगी, कौन इस पूरे रीजन को कंट्रोल करेगा। तो दो ये पैरेलल चीजें चल रही हैं। चीन ने कहा है कि वो इस सदी में, यानी 2049 तक, 2049 तक, दे हैव अ टारगेट टू बी अ वर्ल्ड क्लास आर्मी। और उसके साथ उनका ये भी कहना है कि चीन, मतलब दबे लफ्जों में ये कि चीन दुनिया का लीडर होना चाहिए, यानी जैसे अभी अमेरिका है। तो ये एक पूरी पैरेलल कोशिश चल रही है। इंडिया की कोशिश ये है कि इस पूरे इलाके में वो जो नेबरिंग कंट्रीज है, यानी इंडिया के जो पास में पाकिस्तान, बांग्लादेश, नेपाल, श्रीलंका, मालदीव्स को मिला करके साउथ एशिया रीजन में वो अपने आप को सबसे मिलिट्री पावर में ऊंचा देखना चाह रहा है। लेकिन जाहिर है कि ये जितने कंट्रीज हैं, यानी मालदीव्स को ले ले, पाकिस्तान को ले ले, जितने भी मैंने गिनाया, नेपाल को ले लें, श्रीलंका को ले लें, अफगानिस्तान को ले लें, ये सारे एक तरह से जो उसका बेल्ट एंड रोड इनिशिएटिव है चाइना का, उसका उसमें हिस्सा ले चुके हैं। तो एक तरह से ताल्लुकात जो है, रिलेशंस इंडिया के श्रीलंका से भी अच्छे हैं, सबसे ज्यादा अच्छे बांग्लादेश से हैं। लेकिन मैं ये देख रहा हूं कि जो इंडिया की जो ये था कि नेबर फर्स्ट, यानी पड़ोसी सबसे पहला होता है, वो पॉलिसी हम छोड़ चुके हैं। अब हमारे पास, अगर हम देखें अभी प्रेजेंट सिचुएशन में ये हो रहा है कि इंडिया जो है उसके रिलेशन सिर्फ बांग्लादेश से अच्छे हैं, बाकी जितने भी हैं उनके ज्यादा, मतलब रिलेशंस तो हैं, लेकिन उनका जो बैलेंस ज्यादा। আমি বোধহয় এইখিনি সময়তে নেটৱৰ্ক ইছ্যু আহি পৰিছে। কি ধৰণে চীনে নিজৰ এগ্ৰেছিভনেছটো অব্যাহত ৰাখিছে আৰু কি ধৰণে চীনে নিজৰ আগ্ৰাহী স্থিতিক আগুৱাই লৈ যোৱাৰ চেষ্টা কৰিছে, এই সন্দৰ্ভত এটা বিশ্লেষণ দি আছিলে সাংবাদিক বন্ধু সালাছ জৈন, DW নিউজ জাৰ্মানী। তেওঁ বৰ্তমান দিল্লীত উপস্থিত আছে আৰু তেওঁ দিল্লীৰ পৰাই তেওঁক যিহেতু ষ্ট্ৰেটেজিক এৰিয়াত তেওঁ ৰিপৰ্টিং কৰে আৰু যি কনফ্লিক্ট জোনৰ ওপৰত ৰিপৰ্টিং কৰে, তেওঁৰ এই বিষয়টোৰ ওপৰত তেওঁলোকৰ নজৰ আছে আৰু তেওঁ এটা বিশ্লেষণ দিছিলে, সুন্দৰ বিশ্লেষণ। কিন্তু দুৰ্ভাগ্যবশতঃ ইণ্টাৰনেট ইছ্যু আহিলে, ইণ্টাৰনেট ইছ্যুৰ কাৰণে আমি হয়তো অকণমান তেওঁক আকৌ সংযোগ কৰাৰ চেষ্টা কৰিম। পিছেৰক মই অনুৰোধ জনাম তেওঁৰ সৈতে সংযোগ ঘটাব লাগে। কিন্তু এইখিনিতে মই আকৌ যি চীনৰ যি পাকিস্তানৰ লগত সম্পৰ্ক, সেই সন্দৰ্ভত কিছু কথা আমি আগুৱাই লৈ যাওঁ। তেতিয়ালৈকে আমি চেষ্টা কৰিম তেওঁৰ সৈতে সংযোগ হওক।
আমি জানো যে অৰ্থনৈতিকভাৱে খুব জৰ্জৰিত অৱস্থাত আছে পাকিস্তান, চুবুৰীয়া ৰাষ্ট্ৰ, ভাৰতৰ চিৰবৈৰী, আৰু পাকিস্তানৰ যি অৰ্থনৈতিক অৱস্থা, ৰাজনৈতিক দুৰৱস্থা, সন্ত্ৰাসবাদেৰে জৰ্জৰিত এখন ৰাষ্ট্ৰ, নিজক চম্ভালিব পৰা নাই, যিকোনো পৰিস্থিতিত নিজে সংকটৰ মুখামুখি হৈ আছে, আমি বাতৰি পাই আহিছোঁ, আমি সম্প্ৰচাৰ কৰি আহিছোঁ। সেই পাকিস্তান এতিয়া চীনৰ কবলত। চীনৰ কবলত এইকাৰণে যে চীনে পাকিস্তানক অৰ্থনৈতিকভাৱে সহযোগ আগবঢ়াইছে, চীনে সামৰিকভাৱে পাকিস্তানক সহযোগ আগবঢ়াইছে, আৰু তাৰ এডভান্টেজ চীনে এইকাৰণে ল'ব, আৰু স্বাভাৱিকতাই ল'ব। চীন আগ্ৰাসী মনোভাৱৰ এখন দেশ যেতিয়া ৰাষ্ট্ৰ। চীনে পাকিস্তানৰ সৈতে যি ভৌগোলিক যিটো কৌশলগতভাৱে যি অঞ্চল, এই অঞ্চলটোক চীনে এডভান্টেজ হিচাপে লৈছে, আৰু তাক কৌশলগত সেই পৰিৱেশক চীনে এডভান্টেজ হিচাপে লোৱাৰ কাৰণে যিমানখিনি পাৰে অৰ্থনৈতিকভাৱে হওক চীন পাকিস্তানক নিজৰ কবলত ৰখাৰ বাবে, আৰু পাকিস্তানক যি প্ৰয়োজনীয় সামৰিক সহযোগিতা, সেই সামৰিক সহযোগিতাৰ ক্ষেত্ৰত চীনে এডভান্টেজ হিচাপে লৈছে। পাকিস্তানত চীনে কৌশলগতভাৱে পথ সংযোগ, পথ যোগাযোগ, যাতে পাকিস্তানৰ মাধ্যমেৰে চীনে অইল পাইপলাইন, চীনে পথ যোগাযোগ, বন্দৰ এইবিলাক কৰি চীনে যাতে নিজৰ ব্যৱসায়িক সাম্ৰাজ্য বৃদ্ধি কৰিব পাৰে, আৰু কৌশলগত ষ্ট্ৰেটেজিক পইণ্টত পাকিস্তানৰ ভূমিক যাতে যুদ্ধক্ষেত্ৰ হিচাপেও ভৱিষ্যতে ব্যৱহাৰ কৰিব পাৰে, সেই ক্ষেত্ৰত চীনে কিন্তু খুব সতৰ্কতাৰে আগবাঢ়িছে। আৰু চীনৰ হাতত ধৰিয়েই বৈতৰণি পাৰ হোৱাৰ চেষ্টা কৰি আছে পাকিস্তানে, কাৰণ পাকিস্তানৰ হাতত কোনো বিকল্প নাই। অৰ্থনৈতিকভাৱে অত্যন্ত পিছপৰা, তেওঁলোকে নিজৰ দেশখনক চম্ভালিব পৰা কেপাচিটি নাইকিয়া হৈ গৈছে। সন্ত্ৰাসবাদে জৰ্জৰিত কৰি তুলিছে পাকিস্তানক, আৰু পাকিস্তানে ভাৰতৰ বিৰুদ্ধে যি অহৰহ সন্ত্ৰাসবাদী এখন যুদ্ধ চলাই আহিছে, সেই যুদ্ধখনৰ মাজতেই কিন্তু পাকিস্তান নিজেই সন্ত্ৰাসবাদৰ এই কবলৰ সোমাই পৰিছে। অৰ্থনৈতিকভাৱে, সামৰিকভাৱে আৰু কাৰিকৰী সাহায্যৰ দ্বাৰাই পাকিস্তানক সহায় কৰি আছে চীনে। যি সন্ত্ৰাসবাদ আৰু অৰ্থনৈতিক সমস্যাত জৰ্জৰিত পাকিস্তান, সেই পাকিস্তানে আজিৰ পৰিস্থিতিত নিজৰ সাৰ্বভৌমত্বক লৈ চিন্তিত হৈ পৰিছে। কাৰণ পাকিস্তানৰ ইতিমধ্যে আমি বিভিন্ন সময়ত বিভিন্ন বাতৰি পাই আহিছোঁ, আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে বিভিন্ন সময়ত বা বিশ্লেষকসকলে কৈ আহিছে যে পাকিস্তানত সন্ত্ৰাসবাদে এনেকুৱা এটা ভয়ংকৰ ৰূপ লৈছে যে পাকিস্তানৰ নিউক্লিয়াৰ ৱেপনছো সন্ত্ৰাসবাদীৰ হাতলৈ যাব পাৰে। সমগ্ৰ বিশ্বৰ বাবেই, আৰু সন্ত্ৰাসবাদৰ যি নেটৱৰ্ক পাকিস্তানৰ পৰা চলে, ই কিন্তু এক চিন্তাৰ বিষয়। চীনৰ যে বৈদেশিক আয়োগৰ বৰ্তমানৰ সঞ্চালক, তেওঁ প্ৰাক্তন বিদেশ মন্ত্ৰী তেওঁ মিষ্টাৰ ৱাং হু, তেওঁ এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিলে আজি দুমাহমান পূৰ্বে, যে পাকিস্তানৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বক সুৰক্ষিত কৰিব চীনে। অৰ্থাৎ পাকিস্তানে নিজৰ অস্তিত্ব বজাই ৰাখিব নোৱাৰে কাৰণে পাকিস্তানক সেইধৰণে আশ্বাসন দিছে চীনে। চীনৰ যে প্ৰতিৰক্ষা মন্ত্ৰী লি চাংফু, তেওঁ অলপতে এটা মন্তব্য কৰিছিলে যে পাকিস্তানৰ সৈতে চীনৰ আচলতে যি সহযোগিতা, এয়া কেৱল চীনৰ সামৰিক সহযোগিতা, আৰু সেয়াই তেওঁলোকৰ দ্বিপাক্ষিক সম্পৰ্কৰ মূল বিষয়। চীনে পাকিস্তানক পাৰমাণৱিক কাৰ্যসূচীটো সহায় কৰিছে, আৰু আমি দেখি আহিছোঁ যে ৮০ৰ দশকৰ পৰাই চীনে পাকিস্তানক ক্ষেপণাস্ত্ৰ হওক বা প্ৰযুক্তিৰ ক্ষেত্ৰত হওক বিভিন্ন ধৰণৰ সহায় আগবঢ়াই আহিছে। চীনৰ এনেধৰণৰ যি সহযোগিতা, আৰু এই সহযোগিতাই এণ্টাগনিষ্ট যি পাকিস্তান আৰু চাইনা, পাকিস্তান ভাৰতৰ কাৰণে চিন্তাৰ বিষয়। পাকিস্তানে সকলো সময়তে সন্ত্ৰাসবাদী আক্ৰমণ চলাই থাকে, আৰু তেনেকুৱা ধৰণৰ পাকিস্তানক ভাৰতৰ বিৰুদ্ধে সহযোগ কৰিবলৈ গৈ ছেটেলাইট নেভিগেশ্যন ছাৰ্ভিচৰ দৰে অত্যাধুনিক প্ৰযুক্তিও দিছে চীনে। এখন আত্মনিৰ্ভৰশীল নোহোৱা দেশক নিজৰ কৰ্তৃত্বলৈ ইতিমধ্যে লৈ গৈছে চীনে। মই পুনৰ সংযোগ স্থাপন হৈছে, যদি মই পুনৰ যাব বিচাৰিম মিষ্টাৰ সালাহ জাইনৰ ওচৰলৈ। মিষ্টাৰ সালাহ জাইন, ইফ ইউ आर ऑन लाइन, कैन यू स्पीक? मिस्टर सलाह जैन, थोड़ा इंटरनेट का इशू हो गया था, दोबारा स्वागतम आपको। मैं चाइना, आपने जो बोल रहे थे, इन चाइना जिस तरह से एग्रेसिवली ये पूरा जो नेटवर्क बढ़ा रहा है, और इसका पीछे जो उनका कारण है, ये सब आप बता रहे थे। साथ में
पाकिस्तान का जो एंगल है इसमें, चाइना जो पाकिस्तान सीपेक जो रोड्स आपका पाइपलाइन और जो बंदरगाह बनाया है, इसके बारे में आप क्या कहेंगे? वही मैं कह रहा था दादा कि इस पूरे इलाके में, रीजन में जो वर्चस्व की लड़ाई है साउथ एशिया में, उसमें अनफॉर्चुनेटली जो इंडिया की पॉलिसी मनमोहन सिंह की थी कि नेबर फर्स्ट, पड़ोसी पहले, तो उसमें क्या था कि हमारे ताल्लुकात चीन और पाकिस्तान के तो ताल्लुकात जो है बहुत रिलेशंस पहले से रहे हैं, लेकिन इंडिया की एक पॉलिसी ऐसी थी कि उसको चाइना के फोल्ड में इसी तरह से उधर न जाए। मतलब चाइना तो है लेकिन इंडिया से उनके बायलैटरल अच्छा। इस गवर्नमेंट के आने के बाद से एक न्यूक्लियर पावर कभी पड़ोस में है और चाइना भी पड़ोस में है, दो बिल्कुल एक तरह से समझ लो आपके एक दुश्मनी पे आ गए। तो एक अच्छा, दूसरे और कंट्री इस पूरे रीजन के मालदीव ने अभी पिछले हफ्ते ही कह दिया, जो नए प्रेसिडेंट आए हैं उनका कहना है कि जो आर्मी के लोग मालदीव में है उनको जल्दी ही निकाल दिया जाएगा और वो इंडिया से बात करने वाले। नेपाल को हम जानते हैं कि वो भी चीन का पड़ोसी है, इंडिया का पड़ोसी है। श्रीलंका जानते हैं कि देखिए बांग्लादेश की जो पोर्ट्स है उस पे चाइना का एक तरह से पूरा होल्ड है, श्रीलंका की पोर्ट्स पे होल्ड है, गवादर का जो पाकिस्तान का पोर्ट है उस पे एक तरह से होल्ड है। लेकिन चाहे अपनी जो उनका जो शिप है, और वो शिप का क्या काम होता है, वो शिप वहां पे रह करके पूरे टॉप से मॉनिटर करता है। आपको मैं बताऊं कि पूरे इंडियन ओशन में क्या हो रहा है कि इंडिया जब कोई भी चीज ओशन में टेस्ट करना चाहता है, अपना वेपन या अपना कोई नई जो नेवी की चीज है, उसके लिए बड़ी मुश्किल होती है। क्यों मुश्किल होती? क्योंकि श्रीलंका में भी चाइना के जहाज है जो तरह से कर रहा होता है, पाकिस्तान तो बगल में है ही है, चटगांव में भी जो उसकी पॉलिसी है चाइना की, उस पर पूरी तरह से कंट्रोल है पोर्ट पे। तो ये बड़ा टफ हो जा रहा है और उसमें पाकिस्तान का एंगल इसलिए बहुत अहम है। आपको याद होगा कुछ महीने पहले राहुल गांधी ने एक बात कही थी कि देखिए हमारी जो, उन्होंने इंडियन गवर्नमेंट को क्रिटिसाइज करते क्या कहा था मोदी को, कि हमारी जो फॉरेन पॉलिसी है उसका नतीजा ये निकला है कि आप पाकिस्तान पूरी तरीके से चाइना की झोली में जाके बैठ गए, जो पहले नहीं था। इंडिया की पॉलिसी ये थी कि इंडिया और पाकिस्तान चूंकि नेबर है, एक न्यूक्लियर पावर कंट्री है, इसलिए उनके डिफरेंसेस हैं, कश्मीर को लेकर के बहुत बड़ा डिस्प्यूट है, लेकिन बातचीत चलनी चाहिए। दोनों के लीडर्स बैठते थे, चाय पीते थे, बैठते थे, एक दूसरे के खिलाफ कई बार बयान भी दे देते थे, लेकिन पूरी तरीके से इंडिया के बाहर नहीं था पाकिस्तान। एक पड़ोस में न्यूक्लियर पावर कंट्री पाकिस्तान भी आपसे, और चाइना तो बहुत बड़ा कंट्री, आपने जैसा कि उसने बेसिस बना लिए हैं, अपने आर्मी को बिठाया हुआ है। छोटा सा ब्रेक लेना होगा, कमर्शियल ब्रेक। आपको थोड़ा 2 मिनट के लिए रोकना चाहूंगा, हम फिर मिलेंगे, बात करेंगे इसके ऊपर। प्रिय दर्शक, এইখিনিতো লৈছো এটা সমূহ বাণিজ্যিক বিৰতি পিছত পুনৰ আহি আছো আমাৰ এই আলোচনাৰ মাজলৈ। প্ৰিয় দৰ্শক, উভতি আহিছো আমাৰ আলোচনাৰ মাজলৈ। আপোনালোকে চাই আছে প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান সময়, আৰু আজি সময়ৰ সাবজেক্ট হৈছে নো ইউৰ এনিমি। আমি কথা পাতি আছিলোঁ আগ্ৰাহী চীনৰ যি চৰিত্ৰ, আৰু আগ্ৰাহী চীনে কি ধৰণে বিশ্বত কেইবাখনো দেশক, বিশ্বৰ কেইবাখনো বিশ্ব নেতৃত্বক লক্ষ্য কৰি লৈছে। আমেৰিকা এফালে, ভাৰত এফালে দক্ষিণ চীন সমুদ্ৰ, এইফালে ইণ্ডো পেচিফিক ৰিজন, এই গোটেইবিলাক সামগ্ৰী আমি কথা পাতি আছিলোঁ। আমাৰ সৈতে আছিলে DW নিউজ জাৰ্মানীৰ যি সাংবাদিক, তেওঁ চালাহ জাইন, তেওঁ বৰ্তমান দিল্লীত আছে, তেওঁৰ সৈতে আমি কথা পাতিছিলোঁ লাইভত। কিন্তু এটা কথা স্পষ্ট কৰিব লাগিব যে 1962 সেই পৰিস্থিতি এতিয়া নাই। চীনে যিমানেই যি চেষ্টা নকৰক, চীনক প্ৰতিহত কৰিবলৈ ভাৰত সক্ষম, আৰু ভাৰতে নিজৰ কৌশল, কূটনীতি, নিজৰ সামৰিক ৰণনীতি ভাৰতে ইতিমধ্যে খুব সুন্দৰকৈ বিকশাই তুলিছে। আৰু
আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে 2014 চনৰ পিছত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ শাসনভাৰ হাতত লয়, তাৰ পিছত ভাৰতৰ সামৰিক স্থিতি, ভাৰতৰ সামৰিক সম্পৰ্ক অন্য দেশৰ সৈতে, ডিফাৰেণ্ট চ'ৰ্চৰ সৈতে ভাৰতে যি ধৰণে নিজৰ সামৰিক শক্তি বৃদ্ধি কৰি আছে, সি যুদ্ধ বিমানৰ ক্ষেত্ৰত হওক বা প্ৰযুক্তিগত ক্ষেত্ৰত হওক বা আমি যি থলুৱা প্ৰযুক্তিৰে আমি যি থলুৱাভাৱে নিৰ্মিত আমি যি দেখিবলৈ পাইছোঁ, আমি আজিৰ দিনটোতে এটা খবৰ আমি জনাব পাৰোঁ যে MiG-21 ইতিহাস হ'ল, আৰু তাত ঠাইত লাইট কম্বেট এয়াৰক্ৰাফ্ট ভাৰতৰ A1 এতিয়া ইনক্লুড কৰা হ'ল। কিন্তু ভাৰতৰ যি ৰণনীতি, ভাৰতৰ যি কৌশলগত ৰণনীতি, আৰু তাক লৈ কিন্তু এতিয়া বিশ্বৰ বহু ৰাষ্ট্ৰ বিস্মিত, আৰু বিশ্ব অৰ্থনীতিত অতি ক্ষিপ্ৰতাৰে অগ্ৰগতি লাভ কৰিছে ভাৰতীয় অৰ্থনীতিয়ে। সেয়ে আমি প্ৰযুক্তিৰ ক্ষেত্ৰতে হওক বা মহাকাশৰ ক্ষেত্ৰখনতে হওক বা সামাজিক বিকাশৰ যিটো স্তৰ আমাৰ বৰ্তমান, সেই স্তৰৰ ক্ষেত্ৰতে হওক ভাৰতে এটা নতুন গতি লৈছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে ভাৰতৰ এক্ট ইষ্ট নীতি, ভাৰতৰ লুক ইষ্ট পলিচিৰ পিছত যি এক্ট ইষ্ট নীতি গ্ৰহণ কৰা হ'ল, আৰু দক্ষিণ পূব এছিয়াত যি ভাৰতৰ এতিয়া সবল স্থিতি, এই ক্ষেত্ৰত কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ मोदी আমি শলাগিবই লাগিব। मिस्टर जैन, मैं आपके पास आ रहा हूँ। मिस्टर जैन, इफ़ यू आर ऑनलाइन, मिस्टर जैन आप सुन रहे हैं मेरे बात? मिस्टर जैन, अभी ये स्थिति, अब जैसे हम सबको मालूम है 1962 में क्या हुआ था, उसके बाद का भारत आज दूसरा है। उसका बाद में 2014 से जो अभी प्रधानमंत्री नरेंद्र मोदी ने जो बॉर्डर एरिया डेवलपमेंट हो बा मिलिट्री डिप्लॉयमेंट का बात हो बा आर्म्स जो मिलिट्री पावर है, ये पावर जो इम्प्रूवमेंट की बात हो, इसमें हम सब जानते हैं ये किस तरह से डेवलप्ड हो रहा है। हम चाइना एक थ्रेट है, चाइना पाकिस्तान एक थ्रेट है जैसा आप कह रहे थे, लेकिन उसके साथ साथ में भारत ने भी जो अपना करना है वो कर रहा है। और विदेश मंत्री एस जयशंकर ने कहा था कि नाटो में भारत को इन्वॉल्व होने के लिए न्योता दिया था अमेरिका ने, और विदेश मंत्री एस जयशंकर ने उसको नकार दिया, कहा है कि भारत कैपेबल एनफ टू प्रोटेक्ट आवर ओन लैंड। क्या कहते हैं आप? नहीं, आप बिल्कुल सही कह रहे हैं कि जब से स्पेशली 20 में जो स्क्रिमिशेस हुए गलवान में और फिर जो इलाकों पे चीन ने कब्जा किया, तो जो पूरा लद्दाख के रीजन से लेकर के और पूरा आप सिक्किम तक चले जाए, तकरीबन 3,500 किलोमीटर का वो LAC टाइप की बॉर्डर है, तो उस पे डेवलपमेंट का काम में बहुत खुद लद्दाख में पेंगोंग लेक, जहाँ पे आपको पता है कि जहाँ पे बिगिनिंग पेंगोंग लेक से शुरू हुई थी, मैं वहां गया हूं और मैंने खुद देखा है कि पहले बरसों में काम तो पहले भी हो रहा था, लेकिन अब बहुत तेजी से हो रहा है। बहुत अच्छे रोड्स बन गए हैं, कनेक्टिविटी बहुत अच्छी हो गई है, फोन्स की कनेक्टिविटी पहुंच रही है वहां तक। एक और अच्छी चीज बताओ आपको, क्या किया गया है, इंडिया ने ये किया है कि बॉर्डर के इलाकों में टूरिज्म को फैला रहा है। यानी अब आप टूरिस्ट भी बिल्कुल LOC या LOC पे जा रहे हैं। यानी LOC जो है वो पाकिस्तान के साथ के बॉर्डर को हम लाइन ऑफ कंट्रोल कहते हैं, और चाइना के बॉर्डर को ऐसी कहते हैं लाइन ऑफ एक्चुअल कंट्रोल। इन दोनों बॉर्डर्स पे LOC पे भी और LAC पे भी बहुत दूर तक टूरिस्ट में जाके, उससे क्या होता है, जब पब्लिक जाती है तो वो जो पूरे रीजन है वो सिक्योरेटेड नहीं होता, ऐसा लगता है कि यहाँ बहुत लोग भी हैं। तो बहुत तेजी से इंडिया ने अपनी एयर डिफेंस सिस्टम को बहुत स्ट्रांग किया है, आर्मी का मूवमेंट बहुत ज्यादा है वहां पे। अभी जो हम बात कर रहे हैं 75,000 इंडियन ट्रूप्स, एंड अकॉर्डिंगली इतने ही तादाद में तकरीबन 75,000 ये जो पूरा डेप्सेंग और गलवान का ये जो पूरा ईस्ट लद्दाख में LOC है, इस पूरे इलाके में दोनों तरफ से फौजी बैठे हुए हैं, डिप्लॉयड है, समझ लेते हैं आमने सामने। ये अलग बात है कि बहुत ही आमन है, कोई लड़ाई नहीं है, लेकिन इंडिया ने इस सिचुएशन को देखते हुए बहुत ज्यादा मतलब तरक्की की है, इस सेंस में कि वो जो इतने टेरेन है
पहाड़ है, जाना मुश्किल है, वहां पे कनेक्टिविटी बेहतर कर दी है, फोन की कनेक्टिविटी बेहतर कर दी है, प्लस आर्मी को वहां पे फैसिलिटीज दी हैं। टेम्परेचर बहुत लो हो जाता है, यानी सर्दियों में आप सोचिए कि -20 -30 कॉमन टेम्परेचर है, वहां पे रहना मुश्किल है। तो इन तमाम चीजों को इंडिया ने बेहतर किया है, इक्विप है, एयरक्राफ्ट भी मंगवाया है इंडिया ने। ये तो इसमें कोई शक नहीं है, और कह रहा है कि वो अकेले सिचुएशन से निपट लेगा। इसकी एक वजह ये भी है, देखें, जब आप किसी अलायंस का हिस्सा बन जाते हैं तो फिर आपको हर जगह घुसना पड़ता है जहां आपका अलायंस जाता ही पड़ता है। इंडिया नहीं चाह रहा, इंडिया ये चाह रहा है, लेकिन दूसरे से मिल करके, यानी अमेरिका चाह रहा है कि इंडिया उसके पाले में आ जाए और उसका मतलब हल करे। यानी क्योंकि चीन का कंपटीशन अमेरिका से है, इसलिए वो चाहता है कि इस इलाके के जितने कंट्रीज हैं उसके साथ आ जाए और उसके कहने पे चले। नहीं, इसलिए वो कह रहा है कि वो खुद, इंडिया खुद इस कैपेबल है कि वो निपट सकता है, जो भी स्थिति आएगी, बॉर्डर पे आएगी या कहीं और भी आएगी, उसमें ही भलाई है, क्योंकि आगे चल करके फिर पड़ोसी को तो आप बदल सकते हैं ना। आपने बहुत बहुत आपको धन्यवाद, आपने समय दिया है, पहले भी दिए हैं आपने जब भी रिक्वेस्ट किए हैं, भविष्य भी में हम आपके साथ बात करेंगे। मैं आपको धन्यवाद कहता हूँ। प्रिय दर्शक, এইখিনিতে আমি যিখিনি কথা কৈ আছে, ইণ্ডিয়া ইজ কেপেবল এনাফ টু হেণ্ডেল আৱাৰ অ'ন চিটুৱেশ্যন। নাটোৰ যি সদস্যতাৰ কথা কৈছিলে, আমেৰিকাই কৈছিলে, ইউৰোপীয় সংঘই কৈছিলে ভাৰতক, আৰু সেইখিনি ইতিমধ্যে অস্বীকাৰ কৰিছে ভাৰতে, সেই তেওঁলোকক নস্যাৎ কৰিছে। ভাৰত তেওঁলোকক জনাই দিছে যে ভাৰত কেপেবল এনাফ টু হেণ্ডেল আৱাৰ অ'ন ছিকিউৰিটি এভৰিথিং। 2014 চনৰ পৰা এইখিনিতে সামৰিব লাগিব। 2014 চনৰ পৰাই কিন্তু ব্যাপক হাৰত সীমান্তত ভাৰতে নিজৰ যি আন্তঃগাঁথনি উন্নয়ন সেই সকলো কৰি তুলিছে, আৰু সমান্তৰালে ভাৰতে যি ডিপ্ল'মেটিক ৰিলেশ্যনছ, ডিপ্ল'মেটিক ড'ৰ্ছ অ'পেন ৰাখিছে, আলোচনাও চলাই আছে আৰু নিজৰ আন্তঃগাঁথনি সামৰিক শক্তি বৃদ্ধি কৰিছে। লগতে ভাৰতে নিজৰ সামৰিক শক্তিৰ লগতে ভাৰতে যি আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু ভাৰতৰ যি অৰ্থনৈতিক বিকাশ আৰু যুৱ ভাৰতক লৈ যিবোৰ পৰিকল্পনা চলি আছে, ইয়ে কিন্তু অনাগত দিনত ভাৰতক এক শক্তিশালী দেশ হিচাপে, আমি যিহেতু কৈছোঁ যে তৃতীয় বৃহৎ অৰ্থনীতি হ'বলৈ গৈ আছে বিশ্বত ভাৰত, আৰু সেইদিন নিশ্চয় আহিব। আৰু ভাৰতীয় মানুহৰ মনত যি দেশপ্ৰেমৰ ভাৱ যি আছে, আৰু সেই দেশপ্ৰেমৰ ভাৱ লৈ যি ধৰণে আমাৰ সৈন্য শক্তিয়ে হওক বা যুৱ শক্তিয়ে হওক যি ধৰণে আগবাঢ়ে, গতিকে সেই দিশৰ পৰা লক্ষ্য কৰিলে, আৰু যদি এখন সুস্থ সবল চৰকাৰ থাকে আৰু তাৰ যদি নেতা যদি বোল্ড হয়, সাহসী হয়, তেনেহ'লে কথা ভাবিবলগীয়া একো নাই। প্ৰিয় দৰ্শক, আজি অনুষ্ঠানৰ পৰা মই বিদায় ল'ব লাগিব। আপোনালোকে চাই থাকিব প্ৰথম খবৰৰ এই বিশেষ অনুষ্ঠান সময়। আমি পুনৰ লগ পাম আন এটা বিষয় লৈ। ধন্যবাদ, শুভৰাত্ৰি।